নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে, মই আপোনালোকক ক'ব বিচাৰিছোঁ যে মই আগতে আপোনালোকৰ ভিডিঅ'ৰ কাৰণে জনাইছিলোঁ হোমগাৰ্ডত পদ মুকলি হ'ব বুলি। নিশ্চয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এইটো এটা ভাল খবৰে বা বেয়া খবৰে, কিন্তু বেয়া খবৰটো নতুনসকলৰ বাবে বেয়া খবৰ হয়। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব, মোৰ যেতিয়া আগৰ চেনেলটো আছিল তেতিয়া মই নতুনকৈ কৈছিলোঁ হোমগাৰ্ডত পদ মুকলি হ'ব 2024 চনত। হয়, সেইটোৱে হয়, কিন্তু বৰ্তমান এটা কথা ভাল খবৰ বা এটা কথা বেয়া খবৰ, যিসকলে আপোনালোকে ভিডিঅ'টো অকণ স্ক্ৰীন কৰি সকলোকে চাই যাব। সেয়া নিশ্চয় দেখিছে, মোৰ পিছফালে আজি কুঁৱলী পৰিছে। আজি 2 নম্বৰ দিনাখনি 2 সপ্তাহৰ আগত এদিন পৰিছিলে কুঁৱলী, আৰু আজি কুঁৱলী পৰিছে। ফিল্ডলৈ আহিলোঁ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় কথাটো শুনিছে, হোমগাৰ্ডত পদ মুকলি হ'ব, কিন্তু নতুনসকলৰ বাবে নহয়। যিসকল দাদা বাইদেউসকলে হোমগাৰ্ডত কৰি আছে তেওঁলোকৰ বাবেহে এই পদসমূহ আহিব বুলি কোৱা শুনিছোঁ। কাৰণ আমাৰ ঘৰৰ ওচৰৰে বা বহুতে ফিল্ডত দৌৰি থকা দেখা গৈছে, কাৰণ তেওঁলোকৰ বৰ্তমান কৰি আছে ন হোমগাৰ্ডৰ পদসমূহ। তেওঁলোকক নিদি যদি আকৌ নতুনকৈ ৰিক্ৰুটমেণ্ট লয় তেতিয়া বহুতে বেয়া কথা হ'ব। সেইকাৰণে বাৰু তেওঁলোকৰ ফিজিকেল টেষ্টৰ বাবে বৰ্তমান তেওঁলোকে ফিল্ডত ৰানিং কৰি আছে। মই বেছি দিন হোৱা নাই গম পোৱা, কিন্তু নতুনকৈ যেতিয়া দাদাসকলক সুধিলোঁ তেতিয়াহে গম পাইছোঁ যে কথাটো সেইটোৱে মানে। সেইকাৰণে বাৰু বন্ধু বান্ধৱীক কৈছোঁ, মই আগতে ভিডিঅ' সহকাৰে বনাইছিলোঁ। মোৰ যেতিয়া আগৰ চেনেলটো আছিল তেতিয়া মই ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'ত কৈছিলোঁ যে 2024 চনত নতুনকৈ পদ মুকলি হ'ব হোমগাৰ্ডত। কিন্তু সেইটোৱে কথা হ'ল, যিসকল দাদাসকলে হোমগাৰ্ডত কৰি আছে তেওঁলোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। যেনেদৰে আমাৰ আছাম পুলিচৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈছে, ঠিক তেনেদৰে আছাম পুলিচৰ আণ্ডাৰতে মানে তেওঁলোকৰো ফিজিকেল টেষ্টবোৰ অনুষ্ঠিত হ'ব। নতুনকৈ আৰু কোনো নলয় বৰ্তমান। এতিয়ালৈকে কোনো ধৰণৰ গম পোৱা নাই নতুনকৈ ল'ব বুলি, কিন্তু আগৰ যিসকল দাদাসকলে কৰি আছে তেওঁলোকৰহে ফিজিকেল টেষ্টটো এই 2024 চনতে অনুষ্ঠিত হ'ব। কাৰণ আমাৰ ABUB এদায় হোৱাৰ পিছতে তেওঁলোকৰ অনুষ্ঠিত হ'ব পাৰে। কাৰণ অল আছামত কিমান আছে আপোনালোকে নিশ্চয় গম পাইছে, তেওঁলোকৰ মাজৰ পৰাই মানে ৰেগুলাৰ হ'ব হোমগাৰ্ডত। নিশ্চয় গম পাইছে, বহুতেতো ঠিকা ভিত্তিত কৰি আছে, সেইকাৰণে বাৰু তেওঁলোকৰ ৰেগুলাৰ হ'ব হোমগাৰ্ডত। নিশ্চয় গম পাইছে, আৰু আগতে গম পাইছিলে চাগে আপোনালোকৰ হোমগাৰ্ডত দৰমহাও বাঢ়িছে, নিশ্চয় গম পাইছে। আৰু সেইটো বহুতে ভাল কথা বাৰু, আমাৰ বাবে ভাল কথা, কিন্তু নতুনকৈ নলয় সেইটো কাৰণে বেয়া কথা। কিন্তু দাদাসকলে পোৱাৰ কাৰণে ভাল লাগিছে কথাটো শুনি। তেওঁলোকৰে ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। যেনেদৰে আমি ফিজিকেল টেষ্টৰ বাবে ৰানিং ফিল্ডত কৰি আছোঁ বা জাম্প ফিল্ডত মাৰি আছোঁ, ঠিক তেনেদৰে তেওঁলোকৰো অনুষ্ঠিত হ'ব। তেওঁলোকৰ মাজৰ পৰাই তেওঁলোকক বাছনি কৰিব, কিন্তু তেওঁলোকৰ ৰিটেন টেষ্ট নহ'বলৈও আছে। সেইকাৰণে বাৰু বন্ধু বান্ধৱীক কৈছোঁ, যদি নতুনকৈ পদ মুকলি হয় আমাৰ নৰ্মেলখিনিৰ বাবে তেতিয়া মই ভিডিঅ' কৰি আপোনালোকক জনাম। কিন্তু মই আগতে জনাইছিলোঁ যে নতুনকৈ পদ হোমগাৰ্ডত মুকলি হ'ব, কিন্তু তেওঁলোককহে মানে নিযুক্তি দিব বুলি কোৱা শুনিছোঁ বা দাদাসকলৰ পৰা গম পোৱা গৈছে। নিশ্চয় গম পাইছে, তেওঁলোকৰ দৌৰি থকাৰ কাৰণেহে গম পাই গৈছোঁ। এইটো আছিলে এটা সৰু ভিডিঅ'। যদিও ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক। ধন্যবাদ।